কলপাত এখিলা নিওঁ এতিয়া ক'বলৈ যাম গতিকে কাঁহী বাতি ধুই থাকিবলৈ নাই এই বাৰীতে কলপাত আছে বোলে সাপ মৰক লাঠিও নাভাগক গতিকে কলপাতত ভাত খালে এনেও ভাল আৰু ধুবও নালাগে কাঁহী বাতি কিন্তু ৰ'বচোন মই কথা এটা দেখুৱাম দেই এইখিনিতে মানে এইখিনি চফা কৰিলে ৰাতিপুৱা আৰু এই চোলাটো ইয়াতে ওলমাই থৈ গ'ল দেখিলেনে এই মতা মানুহবোৰৰ কাম নহয় আৰু দুদিনমানৰ পিছত যদি এইটো বিচাৰি নাপায় নহয় হৈ গ'ল আৰু মোৰ আলনাক মানে ঠান কৰিব আৰু বকিব তুমি ভুৰ আপোনালোকৰ হয়নে বাৰু সেয়া দেখিছে এতিয়া কলপাত নিওঁ বুলি আহিলোঁ কিন্তু কলপাতবোৰচোন চব বেয়া বেলেগ এজোপা চাওঁগৈ দেই চব ফাটি আছে ওপৰত আছে ঢুকি নাপাওঁ গতিকে বেলেগ এজোপা চাওঁগৈ আহা মানুহ আহা ভীমকলৰ পাতত খাব পাৰিলে ভাল অৱশ্যে এয়া ভীমকল নহয় দেই এয়া হৈছে বিহাৰী কল আপোনালোকে কি কয় নাজানো আমাৰ এইফালে বিহাৰী কল বুলি কয় কিন্তু ইয়াৰ পাত বৰ ধুনীয়া হৈ আছে গতিকে ইয়াৰে লৈ যাওঁ আৰু ফাইনেলি আমাৰ খাবলৈ হৈ গ'ল দেই একদম ধুনীয়াকৈ মই কলপাতত খানা বনাই একদম তোমালোকক দি দিছোঁ আহা টেবুল যিহেতু সৰু কলপাতৰ কোনফালে কি হয় আগ হয় পাছ হয় দৰকাৰ নাই মুঠমাত কলপাতত খোৱা দেই দেখিছে নাই কি আছে ভেন্দি ভাজি এয়া হৈছে হালধি চাটনি এয়া লাই শাক ঔটেঙা বইল আৰু ভেন্দি ভাজি এয়াই আৰু এয়া তিয়ঁহ আৰু তিয়ঁহৰ খাব লাগে গতিকে এতিয়া খাই লওঁ দেই চকী এখন লাগে নহয় মোক আৰু এয়া খাবলৈ বহিছোঁ দেই আৰু এয়া হৈছে স্পেচিয়েল ঔটেঙা আৰু লাই শাক বইল ঔটেঙা का जूस बड़ा मजा इधर आ जाइए সঁচাই বইল খাই চাবচোন খাবলৈ খুব সোৱাদ হয় দেই আমিনো নাব খোৱা স্কিনৰ কাৰণে ভাল স্বাস্থ্যৰ কাৰণে ভাল নহ'লে মাংসখিনি কেলে বইল বনাই নিবা টেঙাও মজা হৈছে তুমি কেনেকুৱা পাইছা বাৰু খাই লাইক পাইছোনে মই কৈ থাকিলে কি হ'ব এই চবৰে সন্মানি লাগিব নহয়